নমস্কাৰ, মই বৃষ্টিয়ে পুনৰবাৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ তেনেকৈ একো দেখাবলগীয়া নাই, এনে ভিডিঅ' অলপ কৰোঁ বুলি ভাবিলোঁ। খুৰীহঁতৰ লগত কলপাত কাটিবলৈ যাম। আমাৰ ঘৰৰ ওচৰতে সকাম এখন আছে, তাৰ কাৰণে ঘৰৰ পৰা অলপ যাব লাগিব পাত কাটিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, দেখাই যাম। আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে কৰিলে থেংক ইউ। ঠিক আছে তেন্তে এতিয়া গৈ লওঁ তাত। এতিয়া আমি পালোহি, আৰু এয়া দেখিছেনে সৰু ছোৱালীকেইজনী গাড়ী দেখি ৰ'বই নোৱাৰিলে, উঠিলেগৈ। এইজোপা ডিমু গছ। কলপাত এতিয়ালৈকে কটা নাই আৰু কাটিব। কোনে খুৰী ক'ত উঠি লৈছে? ওপৰত উঠি লওক। এতিয়া আমাৰ পাত কটা হৈ গ'ল, গৈ আছো আৰু। এইজোপা ৰাধা কৃষ্ণ দেখিছে, ইমান ধুনীয়া ফুলি আছে। কলপাত ক'ত কাটিবগে খুৰী? কলপাত মধুৰি খাই খাই গৈ আছো। কওক আকৌ কিবা এটা, একো নহয় নেকি? খুৰী পুৰা হাঁহি আছে। এয়া এতিয়া কলপাত কাটি আছে। কেলে লাজ লাগে আকৌ? কলপাত কটাত ব্যস্ত। কি ফুল আকৌ? গৈছো। গুড মৰ্ণিং। কালি তাৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল, দেৰি হ'ল আৰু ভাগৰ লাগিলে, সেইকাৰণে নকৰিলোঁ। আজি ভাবিছোঁ ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ বুলি, নহ'লে থাকিয়ে যায়। এতিয়া মই বাহিৰতে বহি আছোঁ, আৰু এয়া বতাহ মাৰি আছে পূৰা। আজি বতৰটো খুবেই ভাল, ঠাণ্ডা ঠাণ্ডা, আৰু গৰম দিনত কিন্তু সেনেকুৱা বতাহ বিচাৰি ফুৰিবলগীয়া হয়। ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে জনাব নাপাহৰিব। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল বটনটো ক্লিক কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।